দ্ৰুতগতিত উৰিব পৰা চৰাইজনীৰ নাম কি হয় আৰু এই চৰাইজনী প্ৰতি ঘণ্টাত কিমান কিলোমিটাৰ উৰিব পাৰে যদি আপুনি এই কথাষাৰ নাজানে তেনেহলে আমাৰ এই ভিডিঅটো শেষলৈকে চাই থাকক Hello guys, মোৰ এই ভিডিঅটোলৈ আপোনাক স্বাগতম জনাইছো আজি আপোনালোকে এনেকুৱা কিছুমান ফ্যাক্ট জানিবলৈ গৈ আছে যিবোৰ জানি আপুনি আচৰিত হৈ ৰব তেনেহলে অকনো পলম নকৰি বলক ভিডিঅটো আৰম্ভ কৰো ফ্যাক্ট নম্বৰ 1 হাতী হৈছে একমাত্ৰ এনেকুৱা জন্তু যিয়ে জঁপিয়াব নোৱাৰে মানে প্ৰায়ভাগ জন্তু পৃথিৱীত জঁপিয়াব পাৰে কিন্তু হাতী হৈছে এনেকুৱা একমাত্ৰ জন্তু যিয়ে জঁপিয়াব নোৱাৰে ফ্যাক্ট নম্বৰ 2 যেনেকৈ আপোনালোকে জানে যে আমাৰ ফিংগাৰপ্ৰিন্ট সবৰ লগত মেল নাখায় ঠিক এনেদৰে আমাৰ জিভাৰো প্ৰিন্ট থাকে আৰু এই জিভাৰ প্ৰিন্টটো সবৰ লগত মেল নাখায় আপুনি বাৰু এই কথাষাৰ আগতে জানিছিলে নে আমাৰ কমেন্ট বক্সত আহি নিশ্চয় জনাব ফ্যাক্ট নম্বৰ 3 আপুনি বাৰু জানে নে মৌ একমাত্ৰ এনেকুৱা খাদ্য যিহে বছৰলৈকে নষ্ট নহয় মানে 100 বছৰ পুৰণি যদি মৌ খায় আপুনি তেতিয়াও আপোনাক অপকাৰ নকৰে ফ্যাক্ট নম্বৰ 4 আপুনি আপোনাৰ উশাহ বন্ধ কৰি নিজকে হত্যা কৰিব নোৱাৰে মানে আপুনি নিজকে নিজে ডিঙি চেপি কেতিয়াও হত্যা কৰিব নোৱাৰে ফ্যাক্ট নম্বৰ 5 মানুহে যে কয় আপুনি হাসি মাৰিলে আপোনালে আশীৰ্বাদ কৰক বুলি কিয়নো যেতিয়া আপুনি হাসি মাৰে তেতিয়া আপোনাৰ হাৰ্টটো 1 মিলি সেকেন্ডৰ বাবে বন্ধ হৈ যায় মানে আপুনি যেতিয়া হাসি মাৰে তেতিয়া আপুনি 1 মিলি সেকেন্ডৰ কাৰণে মৰি যায় সেইভাবে আপুনি যেতিয়া হাসি মাৰে তেতিয়া মানুহে কয় যে আপোনালে আশীৰ্বাদ কৰক বুলি ফ্যাক্ট নম্বৰ 6 আপুনি বাৰু জানে নে কাৰ্বন মনোক্সাইডে এজন ব্যক্তিক 15 মিনিটতকৈও কম সময়ত হত্যা কৰিব পাৰে ফ্যাক্ট নম্বৰ 7 আপুনি বাৰু জানে নে আমাৰ পৃথিৱীত এনেকুৱা কিছুমান চৰাই আছে যিহে অকল উৰিবহে জানে তাহাঁতি খোজ কাঢ়িব নোৱাৰে আৰু এই চৰাইকেইটাৰ নাম হৈছে হামিংবাৰ্ড লুন সুইফ্ট কিংফিচাৰ আৰু গ্ৰেপ হৈছে সকলো চৰাই যি খোজ কাঢ়িব নোৱাৰে ফ্যাক্ট নম্বৰ 8 আপুনি বাৰু জানে নে দ্ৰুতগতিত উৰিব পৰা চৰাইটোৰ নাম হৈছে পেৰেগ্ৰিন ফাল্কন যিহে প্ৰতি ঘণ্টাত 240 মাইললৈকে গতি কৰিব পাৰে আপুনি এবাৰ ভাবি চাওক প্ৰতি ঘণ্টাত 240 মাইল কিমান হয় যদি আপোনালোকে ভিডিঅটো চাই ভাল পালে তেনেহলে ভিডিঅটো এটা লাইক কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি নিশ্চয় থব তো মই লগ পাম আপোনাক নেক্সট ভিডিঅ'ত তেতিয়ালৈকে বাই বাই টেক কেয়াৰ